বিচৰণ কৰিব পাৰিবি।
চক্ৰ আৰু মহাদেৱৰ যিখনেও হত্যা কৰিব নোৱাৰে। তোৰ সৰ্বশৰীৰ মই আরে এতিয়া তই মোৰ আদেশ মতে কাম কৰি যাব লাগিব। অলপ দিনৰ পাছত পৃথিৱীত মহাপ্ৰলয় হ'ব। পানী কেৱল পানী নাথাকিব, বেদাংগ কৃষ্টি সভ্যতা সকলোবিলাক থাকিব পানীৰ তলত। এইবিলাক নষ্ট হোৱাৰ আগতে তই সংগ্ৰহ কৰিব লাগিব। পিছৰ কল্পত ঋষিমুনিসকলে যাগ যজ্ঞ কৰিবলৈ একোৱেই বাকী নাথাকিব। মহাপ্ৰলয় শেষ হ'লে তহঁতৰ লকুৰিবিলাকে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিবি। আৰু তেতিয়া তহঁতে দেৱতাতকৈও উচ্চ আসন পাবি। পুত্ৰ, মই তোক অমৰত্ব বৈ প্ৰদান কৰাৰ ক্ষমতা নাই, কিন্তু মই তোক জীৱন প্ৰদান কৰিছো একেবাৰে অমৰত্ব বৰৰ নিচিনা। স্বৰ্গ সন্তান কোনো বিলাই তোকে হত্যা কৰিব নোৱাৰে। তোক মই মোৰ ডিঙিৰ হাড়ৰ পৰা সজন কৰিছো। তোৰ মুখমণ্ডল ঘোঁৰাৰ দৰে আৰু বাকী অংশ মনুষ্যৰ দৰে। সেইবাবে তোৰ নাম হ'ব তোৰ নাম ইয়াৰ উপৰিও আছে তোৰ এক ভীষণ কৰ্তব্য। মইতো তোক বৰ দিছিলো দৈত্য বংশ বিস্তাৰ কৰিবৰ বাবে, আৰু দৈত্য বংশ বিস্তাৰ কৰিবৰ বাবে লাগিব তোকে উপযুক্ত কন্যা। তোৰ বাবে উপযুক্ত কন্যা হ'ব যিয়ে ভূমণ্ডলত ৰূপে গুণে অতুলনীয় ব্ৰহ্মৰ কন্যা সৰস্বতী।
কি চলে বলে কিংবা কৌশলে বিবাহ করব অপুত্র চলে বলে কিংবা কৌশলে বিবাহ করব